আৰক্ষীৰ নামত গুণ্ডাৰা চলোৱা প্ৰদৰ্শনকাৰী পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। ইনষ্টিগেট নকৰিব আন্দোলন জিন্দাবাদ জিন্দাবাদ পল্লৱ তামুলীক চোৰৰ নিচিনা সোমাই নাহিব। ওলাই তোৰ পল্লৱ তামুলীক গো বেক মলেষ্টৰ পল্লৱ তামুলীক গো বেক মলেষ্টৰ পল্লৱ তামুলীক চাকৰি বা বৰ্খাস্ত কৰক। আমাৰ বীৰ জিন্দাবাদ 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 বীৰ কেজৰিৱাল জিন্দাবাদ 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 বীৰ কেজৰিৱাল জিন্দাবাদ 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 মহিলা কেছ হৈ গৈ বুকুত হাত দিয়া পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। চাকৰিৰ নামত মন্ত্ৰী নেতা প্ৰদৰ্শনকাৰী পুৰুষক গ্ৰেপ্তাৰ কৰক। নেতা মন্ত্ৰীৰ চামচা কৰা পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। চাকৰি পোচাকৰ নামত গুণ্ডাৰা চলোৱা পল্লৱ তামুলীক পল্লৱ তামুলী নিৰ্লজ্জ ভদ্ৰ পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। নিৰ্লজ্জ ভদ্ৰ পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। নিৰ্লজ্জ ভদ্ৰ মহিলাক গাত হাত দিয়া পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। নিৰ্লজ্জ অপৰাধী পল্লৱ তামুলীক গ্ৰেপ্তাৰ কৰক। পল্লৱ তামুলী পল্লৱ তামুলী আৰক্ষীৰ নামত গুণ্ডাৰা চলোৱা পল্লৱ তামুলীক অকণমান যাব এতিয়া ইয়াত আৰু এইটো মানে এলাউটো নহ'ব থানাৰ ভিতৰতো আনিছেতো চেলিব লাগিব এতিয়া। আৰু এই চিভিল ইউনিফৰ্মত থকা এজন কোন আছিল আপোনালোকৰ মাজত? চিভিল ইউনিফৰ্মত থকা আৰক্ষী বিষয়াক নিলম্বন কৰক। তালৈকে যাওক এইখিনিৰ পৰা এইটো ৰাজহুৱা হাত দিয়া আৰক্ষী বিষয়াক নিলম্বন কৰক। যদি লোৱা হৈছে আপুনি কাইলৈ যাওক। এইটো ৰিকুৱেশ্যন চিকুৱেশ্যন মহিলাকে হাতিব পাৰে